हमको मारपीट नहीं चाहिए। हमको एक मिनट हमको मारपीट नहीं चाहिए। हमको एक मिनट সোমবাৰে গধূলি তিনিচুকীয়া গুইজান ৫ নম্বৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত এগৰাকী থিতাতে নিহত হয় আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে হয় উত্তপ্ত পৰিস্থিতি। AS23 AK0901 নম্বৰ এখন তীব্ৰবেগী কিয়া বাহনে এখন মটৰচাইকেলত প্ৰচণ্ড খুন্দা মাৰে আৰু ছিটিকি পৰে দুই আৰোহী। খুন্দাটো ইমানেই ভয়ংকৰ আছিল যে এজন মটৰচাইকেল আৰোহী তিনিচুকীয়াৰ শিৱদে থিতাতে নিহত হয় আৰু গৌৰৱ দে এতিয়াও ডিব্ৰুগড় চিকিৎসালয়ত জীৱন মৰণৰ সৈতে যুঁজ দি আছে। দুই আৰোহী ককাই ভাই আছিল। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা তিনিচুকীয়া চিৰাগ জিন্দালক গুইজান আৰক্ষীয়ে আটক কৰি বাহনখন জব্দ কৰিছে। আৰক্ষী সঠিক তদন্ত আৰু গাড়ীখন তথা চালকৰ মেডিকেল পৰীক্ষাৰ পিছতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ গম পোৱা যাব। ঘটনাটো 5 নম্বৰ গুইজান 5 নম্বৰত হৈছে। এতিয়া আমি সেইটোৱে এতিয়া পেৰেণ্টছক কি কয় নকয় এইটো ভালকে আমি কনচাল্ট কৰি লওঁ। এতিয়াতো যোনজন গ'ল তাৰতো এতিয়া কৈ লাভ নাই। তেওঁলোকেতো কৈছে যে ট্ৰিটমেণ্ট চিকিৎসাৰ পইচাটো দি দিম, যিমানে হয় আমি দি দিম, সেইটোৱে কৈছে। তেখেতৰ ল'ৰাটোক জেল হ'ব নালাগে সেইটো কৈছে। তেখেতৰ ল'ৰাটোক এতিয়াতো বচাব চেষ্টা কৰিছে আৰু সেইটোৱে। আপোনালোকৰতো আমিতো জেল হ'বটোৱে বিচাৰো। আমাৰ ভাই এটা মোৰ ভাই এটা গ'লগে, জেল হ'ব লাগে। এখেতৰ ওচৰত বোলে বহুত পইচা আছে, দোকান আছে, হেৰি আছে, কিবা কিবি আছে, সেইটো কাৰণে পইচাৰ গৰমি চব দেখাই আছে আৰু একো নহয়। সেইটোৱে মানুহটোৱে ক'ব বিচাৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।